নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল জিয়ৰী হাজপাৰ আৰু আজি মই আপোনালোকক কেঁচা সোণৰ গহনা দেখাম মই আপোনালোকক যোৱা ভিডিঅ'ত কৈছিলোঁ যে মই আপোনালোকৰ বাবে কেঁচা সোণৰ গহনা লৈ আহিম গতিকে আজি মই আপোনালোকৰ বাবে কেঁচা সোণৰ গহনা লৈ আহিছোঁ প্ৰথমতে আপোনালোকক মই দেখাই দিছোঁ এনেকুৱা বিগ সাইজ জাপি ইয়াত ৰেড আৰু ব্লেক কালাৰৰ মিনা কৰা আছে আপোনালোকে এনেকুৱাকৈ দীঘল কৰিও পিন্ধিব পাৰে আৰু যদি আপোনালোকে এনেকুৱাকৈ শৰ্ট কৰি পিন্ধিব খোজে এনেকুৱাকৈ শৰ্ট কৰি পিন্ধিব পাৰিব এযোৰ হ'ব ইয়াৰিংছ এনেকুৱাকৈ টপত হ'ব ইয়াৰ মূল্য হ'ব ৩৫০০ টকা ৩৫০০ অনলি আৰু আমাৰ গহনাবোৰত আপোনালোকে 15 বছৰৰ গেৰাণ্টি ৱাৰেণ্টি পাব 15 বছৰৰ গেৰাণ্টি ৱাৰেণ্টি থাকিব আৰু লগতে থাকিব 5 টাইমছ ফ্ৰী ৰিপলিশ নেক্সট আহিব এনেকুৱা হানচিৰা ডিজাইনৰ এনেকুৱাকৈ শৰ্ট কৰি পিন্ধিলেই ভাল লাগিব হানচিৰা ডিজাইনৰ গহনাডাল ইয়াৰিংছৰ এনেকুৱাকৈ টপত হ'ব ইয়াৰ মূল্য হ'ব ১৭৫০ টকা আজি অফাৰ প্ৰাইচত লাভ কৰিব আপোনালোকে ১৭৫০ টকাত ইয়াৰ অৰিজিনেল প্ৰাইচটো আছিলে ১৯৫০ টকা 1950 কিন্তু আপোনালোকে আজি অফাৰ প্ৰাইচত লাভ কৰি আছে ১৭৫০ টকাত গতিকে দেৰি নকৰিব সোনকালে আমাৰ পৰা কেঁচা সোণৰ গহনাবোৰ সংগ্ৰহ কৰি লওক নেক্সট মই আপোনালোকক দেখাম মুঠিখাৰু ডিজাইনৰ গহনা ইয়াৰিংছৰ এনেকুৱাকৈ টপত হ'ব ইয়াৰ মূল্য হ'ব ৩০০০ টকা তাৰপিছত আহিব স্মল সাইজ মাদুলি ব্লেক কালাৰ মিনা কৰা আছে ইয়াত এযোৰ হ'ব ইয়াৰিংছ এনেকুৱাকৈ টপত ইয়াৰ মূল্য হ'ব ১৫০০ টকা নেক্সট মই আপোনালোকক দেখাম থুৰীয়া ডিজাইনৰ গহনা ইয়াৰিংছযোৰ এনেকুৱাকৈ হেংগিঙত হ'ব ইয়াৰ দামটো হ'ব ১৫০০ টকা আজি অফাৰ প্ৰাইচত লাভ কৰিব ১৫০০ টকাত কিন্তু ইয়াৰ অৰিজিনেল প্ৰাইচটো আছিল ১৭০০ টকা গতিকে দেৰি নকৰিব সোনকালে আমাৰ পৰা সংগ্ৰহ কৰিবলৈ চাব আপোনালোকে আমাৰ কেঁচা সোণৰ গহনাবোৰ কাৰণ আমি এই গহনাবোৰ অনলাইন চেল কৰাৰ লগতে অফলাইনত চেল কৰোঁ আৰু আপোনালোকৰ যদি এনেকুৱা ওৱান বল মণিমালা পচন্দ হৈছে তেতিয়াহ'লে ল'ব পাৰিব এই মণিমালাডালৰ দাম হৈছে ১৫০০ টকা আৰু ইয়াৰিংছযোৰ এনেকুৱাকৈ হেংগিঙত হ'ব তাৰপিছত মই আপোনালোকক দেখাম এনেকুৱা লকেট থকা চেইন থানচিৰা আৰু স্মল সাইজ জাপি ডিজাইন কৰা আছে ইয়াত আৰু ব্লু কালাৰৰ মিনা কৰা আছে ইয়াৰ মূল্যটো হ'ব ৫০০ টকা আজি আপোনালোকে ৫০০ টকাত অফাৰ প্ৰাইচত পাইছে ইয়াৰ অৰিজিনেল প্ৰাইচটো আছিলে ৭০০ টকা গতিকে আজি আপোনালোকে এই লকেট থকা চেইনবোৰত অফাৰ প্ৰাইচত লাভ কৰিব ৫০০ টকাত গতিকে দেৰি নকৰিব সোনকালে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব নেক্সট চেম ডিজাইন থাকিব কালাৰটো মিনা কৰা থাকিব মেৰুন কালাৰৰ তেনেকুৱাকৈ তাৰপিছত আহিব এনেকুৱা পাত ডিজাইনত নেক্সট আহিব এনেকুৱা থানচিৰা ডিজাইনত ব্লু আৰু হোৱাইট মিনা কৰা আছে ইয়াত দামটো সেম হ'ব ৫০০ টকা আৰু এই চেইনবোৰত 1 ইয়াৰৰ গেৰাণ্টি ৱাৰেণ্টি থাকিব নেক্সট এনেকুৱা ডিজাইনত দেখাই দিছোঁ চাপি ডিজাইনত তাৰপিছত আহিব এনেকুৱা ইয়াত পিংক কালাৰ মিনা কৰা আছে সোনকালে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব
তাৰপিছত আহিব এনেকুৱা ডিজাইনত। ইয়াৰ মূল্য হ'ব 400 টকা, অনলি 400 rupees। নেক্সট আহিব এনেকুৱা, ডিজাইনটো প্ৰায় সেম থাকিব। ওৱান ইয়েৰৰ গেৰেণ্টি থাকিব, আপোনালোকক বাৰে বাৰে কৈ আছোঁ মই। নেক্সট আহিব এনেকুৱা ডিজাইনত, ইয়াৰ মূল্য হ'ব 400 টকা। এনেকুৱাকৈ আহিব। নেক্সট স্মল লকেট থকা, আৰু ইয়াৰ মূল্য হ'ব 300 টকা। নেক্সট আহিব এইটো ডিজাইনত, চাওক। সোনকালে বুকিং কৰি ল'ব আপোনালোকৰ পচন্দৰ গহনাবোৰ। এনেকুৱা ডিজাইনত আহিব। নেক্সট হ'ব এনেকুৱা ডিজাইনত। তাৰপিছত আহিব এনেকুৱা ডিজাইনত। ডিজাইনটো প্ৰথমে ইয়াৰ আগতে দেখুওৱা লকেটটোৰ লগত প্ৰায় ছেম থাকিব ডিজাইনটো। ইয়াৰ মূল্য হ'ব 400 টকা। গতিকে আজি আপোনালোকক মই মোৰ নিউ কালেকশ্যনৰ গহনাবোৰ দেখালোঁ। আপোনালোকে যদি এনেকুৱা মুঠি খাৰু ল'ব বিচাৰে এনেকুৱা ল'ব পাৰিব। 3টা শিলিখা থকা মুঠি খাৰু মই পিন্ধি থকা নিচিনা, আৰু আপোনালোকক যদি ডাঙৰ লাগে ইয়াতকৈ আমি ডাঙৰো আনি দিব পাৰিম। আৰু ইয়াৰ দামটো হ'ব 2700 টকা, 2700 প্ৰাইচ। গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে আমাৰ পৰা অৰ্ডাৰ কৰি ল'ব। কাৰণ আমি কেঁচা সোণৰ গহনাবোৰ অনলাইন চেল কৰাৰ লগতে অফলাইনত চেল কৰা হয়। গতিকে এইবোৰ কালেকশ্যন নতুন আহিছে, আপোনালোকে সোনকালে ল'ব চেষ্টা কৰিব। আমাক হোৱাটছআপ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।